আজি আমাৰ বেটাই লাঞ্চত কি খাইছে? আলু পৰাঠা। আইও ভাত নাখায়, আলু পৰাঠা খায়। গৰম গৰম ন আলু পৰাঠা। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ব্লগ। আজি আমি লৈ আহিছোঁ এটা ৰেচিপি, বহুত টেষ্টি আৰু মানে বহুত য়মি আৰু সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পোৱা। ব'লক আমি বনাওঁ। কি বনাবা এতিয়া? কি বনাম আমি? Oreo milkshake. বেটাই হেল্প কৰি দিছে আৰু মোক ন, এতিয়া ডাঙৰ হ'ল। আজি আমি কি বনাম লিঅ? অৰিঅ' মনষ্টাৰ। আমি আজি কি লাগিব বস্তুবিলাক গোটাই লৈছোঁ। এইটো মানে গিলাচটো আমি ফ্ৰিজত থৈ লৈছিলোঁ অলপ দেৰি। এইটো আমি লৈছোঁ আমুল কোল্ড গাখীৰ, আৰু এয়া লৈছোঁ আমি হট চকলেট। চকলেট চিৰাপো ল'ব পাৰে, মোৰ ওচৰত নাই সেইকাৰণে আমি হট চকলেট। আৰু এয়া আমি অৰিঅ' বিস্কুট 1 পেকেট 30 ৰুপিজৰ গুড়ি কৰি ল'লোঁ। তাৰপিছত এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই দিম। এইখিনি ভৰোৱাৰ পিছত আমি দিম গাখীৰ মই ডেৰ পোৱামান দিছোঁ। আপোনালোকে মানে যিমানজনলৈ বনাই, আমি দুজনৰ কাৰণে বনাইছিলোঁ সেইকাৰণে বিস্কুটটো চাই আৰু গাখীৰ দিছিলোঁ। আপোনালোকে বেছিকৈ বনালে সৰহকৈ দিব পাৰিব গাখীৰ, আৰু বিস্কুটৰ পৰিমাণো বঢ়াই দিব লাগিব। এতিয়া আমি এইখিনি দিম হট চকলেট মিক্স কৰি দিম। 2 চামুচ দিছোঁ। চকলেট এইটো বেছিকৈ হ'লেহে খাই ভাল লাগে। 2 চামুচ দিছোঁ। তাৰপাছত আমি দিম আইচৰ পিচ। মই 4 পিচ দিছোঁ। আইচটো দিলে মানে অলপ ফেন উঠি আহে ড্ৰিংকছটোত, তো খাই ভাল লাগে আৰু দেখিবলৈও ভাল লাগে মানে ফেন ফেন হৈ থাকিলে। এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। পিচি লোৱাৰ পিছত কি ধুনীয়া হৈছে। মোৰ একচুৱেলি মিক্সাৰটো হোৱাইট নহয় কাৰণে ধৰিব পৰা নাই। এতিয়া আমি ফ্ৰিজত থোৱা গিলাচত চকলেট চিৰাপ লগাই থৈছিলোঁ ছাইডত। এতিয়া আমি তাত ছাৰ্ভ কৰিছোঁ। এয়া বেটা আৰু মোৰ কাৰণে বনাইছোঁ, বাকীসকলে নাখায় মানে এইবিলাক বস্তু। টেষ্টি হওক যেনেকুৱা হওক, মানে অকল বেটা আৰু মইহে খাওঁ মানে বনাওঁ আৰু। এতিয়া ডেক'ৰেশ্যনৰ কাৰণে অৰিঅ' বিস্কুট 2খন ওপৰত দি দিব, তেতিয়াহে দেখিবলৈ ভাল লাগিব। হৈ গ'ল আমাৰ অৰিঅ' মিল্কশ্বেক, অৰিঅ' মনষ্টাৰ যি বুলি কয় আৰু। ৰেষ্টুৰেণ্টতো এগিলাচৰ দামেই আপোনাৰ 250, 300 তেনেকুৱা ধৰণৰ লয়। এতিয়া আমি ঘৰতে বনাই সকলোৱে খাব পাৰে, সকলোৱে বনাব আৰু এনজয় কৰিব নিজৰ ল'ৰা ছোৱালীৰ লগত। এতিয়া আমি এডাল পাইপ লগাই দিওঁ, যাতে দেখিবলৈ একেবাৰে ৰেষ্টুৰেণ্টত দিয়া নিচিনা লাগে, আৰু বেটাই খায়ো ভাল পাব। এয়া বেটাই খাবলৈ ষ্টাৰ্ট কৰিলে। कैसा है? बहुत अच्छा है भैया। भैया नहीं हूँ मैं तुम्हारी मम्मी हूँ, मम्मी। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।